সন্মানতকৈ একো বস্তু ডাঙৰ হ'ব নোৱাৰে। জনৰ সন্মান নাই বা তেওঁক চবেই অপমান কৰে, তেওঁ জীয়াই থাকিও মৰাৰ নিচিনা। যদি আপুনি নিজে নিজক সন্মান নকৰে বা আত্মসন্মান নাথাকে, তেতিয়া কোনেও আপোনাক সন্মান নকৰে। আজিকালি বেছিভাগ মানুহৰ মেণ্টেলিটি এনেকুৱা যে নিজক ভাল নাপায় বা নিজৰ জীৱনটোক ঘৃণা কৰে। এটা প্ৰশ্ন কৰিছোঁ আপোনাক, আপুনি নিজক ভাল পায়নে? আপুনি নিজৰ জীৱনটোক ভাল পায়নে? এই প্ৰশ্নটো আপুনি নিজক সোধক। আপুনি নিজক কেনেকৈ সন্মান কৰিব? আপুনি যেতিয়ালৈকে জীৱনত কোনো প্ৰিন্সিপল ছেট নকৰে, তেনেহ'লে মানুহে আপোনাক অসন্মান কৰিবই। সকলো সময়তে বা সকলো ঠাইতে আপুনি টলাৰেট কৰিব বা সহ্য কৰি যাব বা ভুগিব, এইটোৱে আপোনাক মহানতা নুবুজায়। কাক সহ্য কৰিব আৰু কাক উত্তৰ দিব, এইটো আপুনি বুজি ল'ব লাগিব। কিন্তু সকলো ঠাইতে বা সকলো সময়তে খঙেৰে উত্তৰ দিয়াটো আপোনাৰ মূৰ্খতাৰ পৰিচয় পাব। কোনোবাই যদি আপোনাক বেয়া ব্যৱহাৰ কৰে বা অপমান কৰে, তেতিয়া কি কৰিব? সমজদাৰ মানুহে এনেকৈ উত্তৰ দিয়ে যে স্বাভিমানে প্ৰকাশ পায়, কোনো কুৰুত দেখা নাযায়।